আমাৰ ইউটিউব চেনেল আশা কৰোঁ সকলো ভালে আছে। মই মানে এটা টিউশ্যন কৰি আছোঁ, মানে ডেইলি মানে কৰোঁ আৰু এই এটা আগবেলা কৰোঁ, এটা ভাটিবেলা কৰোঁ। মানে এটা ল'ৰা ছোৱালী মানে এটা মানে ৰাতিপুৱাটো একদম পুৱাতে কৰোঁ, 6:30 মানতে কৰোঁ, আৰু ভাটিবেলাটো এই ধৰ 7টা মানতে। এতিয়া মানে এনেকৈ চলি আছোঁ আৰু তাকে আজি ষ্টুডেণ্টটো দেখাই দিওঁ বাৰু। মোৰ ষ্টুডেণ্ট গাইছি এইফালে আহিছি, মানে লক্ষী পূজা খাব আহিছি, মানে এনেকুৱা খঙতে ভিডিঅ'ত উঠব লাগিলে মানে একদম দাড়ি পালোঁ ক'ত গ'ল। মই এতিয়া বিচাৰি ইটো কথা ঘৰ হৈছে খুচি একো নকৰা এনেই বনাইছোঁ আৰু আজি লক্ষ্মী পূজাৰ ইচ্ছা থাকিল আৰু ইয়াকে লক্ষ্মী পূজা কেনেকুৱাকৈ ক'ত পালন কৰে এইটো ক'বচোন আপোনালোকে। 1 2 3 4 5 6 7 8 9 10 বঢ়িয়া। 1 2 3 4 1 2 নহয় 1 2 4 14 5 15 1 2 6 16 1 2 6 1 2 7 17 1 2 8 18 1 2 9 19 2 2 20 আকৌ একবাৰ মাত 1 2 3 4 5 6 7 8 9 10 গাইছ ইমান ধুনীয়া হৈছে পথাৰত দেখিছেনে। মানে কলেজ যাব আহিছোঁ গাইছ, একদম বেমাৰ দেহা ভাল নহয় তথাপিতো আহিছোঁ আৰু কলেজ যাওঁ আৰু টিউশ্যন কৰিলোঁ। টিউশ্যনত মানে চলিটোক থ'ব আহিছিলোঁ, তাকে থৈ মানে এতিয়া যাই আছোঁ ঘৰত। একদম টিউশ্যন কৰিলোঁ ৰাতিপুৱা এটা গধূলি এটা, তাকে কৰি এতিয়া যাই আছোঁ। আপোনালোকতো খবৰ ভালে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাকে আৰু এতিয়া যাওঁ আৰু ঘৰত। অলপ গধূলি বজাৰ আছে, বজাৰ কৰিম। একবাৰে মানে আমাৰ ইয়াত এটা মানে কোনোবা বছৰ কাতিত কোনোবা বছৰ আঘাণত মানে এটা পূজা হয়। সেই পূজাটো নাথিৰ জগতী পূজা, গতিকে সকলোৱে চাব আহিব। এই পূজাটো হৈ মানে এইবাৰ হ'ব 2 3 4 5 দিনীয়াকৈ, মানে তাৰ জগতী মন্দিৰৰ জয়ন্তীও আছে, গতিকে সকলো আহিব আৰু গাইছ। এইটো আমাৰ গৰু, একদম মানে প্ৰথম গৰু। এইটো মানে একদম ওচৰত যাবই নোৱাৰি, মানে হিংকে বৰ বেছি মৰম কৰিব নোৱাৰি। তেওঁ ধৰ আঁতৰৰ পৰা অলপ মানে লাৰা চাৰা কৰা যায়, ওচৰত যাবই নোৱাৰি, হিংকি মাৰে একদমেই। আহা বাবা কিয়া বাট মানে ইয়াক খুজিলে বেছি ভাল পায়। বজ্জা ৰৈছা বজ্জা ৰৈছা এইটো আৰু গাইছে মহানিম মায়ে ৰুচি, যদি লাগে কোনোবাই নিব আহিব পাৰা। মানে এইটো মানে পেলুত বেছি ভাল, আৰু পেলু হ'লে মানে ইয়াৰে 2-4টামান পাত খাই দিলে আৰু কথা নাই, একদম পেলু কমি যাব। 3 দিনতে পেলু কমি যাব। আৰু মানে যেতিয়া দেহাৰ মানে অলপ বডিটো খুজতীয়া হয়, তেতিয়া মানে এই নিম পাতটো উগাই কিনে মানে পানীৰে গা ধুব লাগে, তেতিয়া মানে 3 দিনতে কমি যায় আৰু এয়াই বহুত আছে। আৰু এইটো তুলসী, কাহত বেছি ভাল। পানীটো একদম পাতটো উগাই কিনে পানীটো খাই দিলে কাহটো ভাল হৈ যায়। কিছু বনৌষধি তাত আছে। আৰু আজি এটা বস্তু দেখাম, মানে এনেকুৱা এটা বস্তু যিটো বস্তু মানে একদম 10 বছৰৰ পুৰণি, একদম বহুত পুৰণি। এনেকুৱা এটা বস্তু দেখাম যিটো 10 বছৰৰ পুৰণি, মানে আমাৰ ঘৰ পাতিলে 10 বছৰ, 10 বছৰ পুৰণি বস্তু সেইটো দেখাই আছোঁ বাৰু। এইটো ফিল্টাৰ মানে একদম 10 বছৰ পুৰণি, একদম মানে এতিয়াও মানে ভালে আছে। মানে আগৰ মানে বস্তুবিলাক ভাল আছিল নে, মেটেৰিয়েলবিলাক ভাল আছিল মানে, সেইকাৰণে মানে এতিয়া ফিল্টাৰটো মানে ভাল হৈয়ে আছে। এইটো ফিল্টাৰ মানে 10 বছৰ হ'ল আৰু আমাৰ মানে এতিয়াও ভালে আছে। চাওক একদম। এইখিনিতে এটা কথা কওঁ, মানে টিউশ্যনটো সেইকাৰণে কৰা যায়, মানে দেউতাই ধৰক কাম বনবিলাক কৰি মানে ঘৰখন মানে চলাব ইমান এটা নহয়, সেইকাৰণে আৰু মই এনেকৈ 2টা-4টা টিউশ্যন কৰি মানে নিজৰ খৰচখিনি লৈ থাকোঁ। আৰু দেউতাকো কিমান আৰু ভেজাল দিম, সেইকাৰণে মানে টিউশ্যনকেইটা কৰোঁ। আৰু ইমান পুৱাই টিউশ্যন থাকে মানে একদম পুৱাই হ'লেও আৰু ঠাণ্ডা গৰম একো নাই, একদম মানে কষ্ট কৰি যাম আৰু একদিন হ'লেও সফল হ'বই লাগিব। আৰু ভিডিঅ'বিলাক চাই কেনে কয় আপোনালোকে জনাব দেই, মানে মাহিলী চিষ্টেমত পইচাটো দেই, সেইকাৰণে মই সেইটো দি মানে একদম নিজৰ খৰচাখিনি লৈ থাকোঁ। আৰু সেয়াই আৰু ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে শ্বেয়াৰ কৰি দিব যদি নতুনকৈ ভিডিঅ'টো চাই আছে, যদি নতুনকৈ মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব।